প্ৰদান কৰিছে আগন্তুক নিৰ্বাচনৰ কাৰণে। মই হাগ্ৰামা মহিলাৰে আমাৰ সভাপতি আৰু সমূহ BTC-বাসী আৰু BPF-ৰ নেতৃবৃন্দসকলক মই ধন্যবাদ দিছোঁ। এইটো মোৰ প্ৰথম নহয় পৰ্বতজৰত মই অলপ আগত বগৰীবাৰী এফালে মই মিটিং কৰি আহিছোঁ। ইয়াত প্ৰথমবাৰৰ কাৰণে প্ৰচাৰৰ কাৰণে মই আহিছোঁ। আহি পেলাই দেখা পালোঁ ইয়াৰ গাৰো, ৰাভা, আদিবাসী, মুছলিম, বড়ো, বঙালী, হিন্দীভাষী, নেপালী যিমানবোৰ জাতি গোষ্ঠী আছে সকলোৱে দলে বলে আহি পেলাই পাৰ্টিচিপেট কৰিছে আৰু সকলোৱে কৈছে এইবাৰ বেলেগ পাৰ্টি নাই। মুছলিম ভাইসকলেও কৈছে আমি 80% ভোট দিম, সান্তালী মানুহ, আদিবাসী সকলেও কৈছে আমি ইমানেই দিম। সব জাতি গোষ্ঠী কৈছে বেলেগ দল নাই, খালি নাংগলৰ জিকাটো 100% নিশ্চিত। আৰু যে ইতিমধ্যে কিহে কৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে আসলে UPPL ইলেকশন খেলা নাই, তেখেতসকলে মানুহটো জখা কাৰণে খাম্বা বৰদৈ টিকিট দিছে, কাৰণ খাম্বা বৰদৈ এটা পৰিষদীয় নিৰ্বাচন জিকিব নোৱাৰিলে 25টা পৰিষদ কেনেকৈ জিকিব বুলি কৈছে। মই এবাৰহে হাৰিছোঁ আৰু কেনেকে হাৰিছে সেইটো সব মানুহে জানে। BTC প্ৰশাসনৰ পৰা আৰম্ভ কৰি আমাৰ ওপৰত যেনেকে অত্যাচাৰ কৰি পেলাই ৰেগিং কৰি পেলাই আমাৰ ভোটাৰসকলক ভোট চেণ্টাৰৰ পৰা মাৰি পিটি খেদি পেলাই সিহঁতে কেনেকে ৰেগিং কৰি পেলাই জিকিছে এই ইতিহাসটো আমাৰ কৰ্মীসকলৰ মনত আছে। ইয়াৰ কাৰণে আগন্তুক নিৰ্বাচনৰ ইয়াত কৰ্তৃত্ব দিব তেখেতসকলে যিসকলে কৈছে মোক হাৰা মানুহ বুলি কৈছে তেখেতসকলে 9 বাৰ হাৰিছে। 9 বাৰ UPPL PCDR ডাবল P নামটো আপোনালোকৰ নিশ্চয় মনত আছে। 9 বাৰ হাৰিছে ইলেকশ্যনত। 9 বাৰ হাৰা মানুহবিলাকে আমাক তেনেকুৱা কোৱাৰ কোনো অধিকাৰ নাই। এই মৰেল কাৰেজ ক'ত পালে? আৰু দেখা যায় যে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে আপোনালোকে যদি বৰপেটাত টিকিট দিছিল BPF এতিয়া কৈছে তেখেতলোকে 14টাতে দিয়ক, কিন্তু এইবাৰে লাষ্ট নেক্সট নাঙলত আৰু কোনো ইলেকশ্যন খেলিব নাহে বুলি আপোনালোকক এক প্ৰকাৰ ইটিকিং কৰিছে। কিয় ৰিগিং কৰি কিয় জেলা চল আমাৰ BPF-ৰ নিচিনা UPPL নহয়। BPF-ৰ বৃহৎ এটা দৃষ্টিভংগী লৈ পেলাই আমি ৰাজনীতিত সোমাইছোঁ। অসমবাসীৰ লগত আলোচনা কৰি পেলাই আগন্তুক আমাৰ দেশৰ ভৱিষ্যত কি হ'ব লাগে সেইটো চিন্তা কৰি পেলাইহে বৰপেটা আৰু শোণিতপুৰৰ এটা দৃষ্টিভংগী লৈ পেলাই আমি ৰাজনীতিত সোমাইছোঁ। অসমবাসীৰ লগত আলোচনা কৰি পেলাই আগন্তুক আমাৰ দেশৰ ভৱিষ্যত কি হ'ব অসমবাসীৰ লগত আলোচনা কৰি পেলাই আগন্তুক আমাৰ দেশৰ ভৱিষ্যত কি হ'ব লাগে সেইটো চিন্তা কৰি পেলাইহে বৰপেটা আৰু শোণিতপুৰৰ কেণ্ডিডেটছক দিয়া হৈছে। গতিকে আগন্তুক দিনত আপোনালোকে দেখিব UPPL-ৰ নেতাসকলে উপলব্ধি কৰিব যে BPF দল কিমান বৃহৎ এটা উদ্দেশ্য লৈ পেলাই দল গঠন কৰিছে আৰু তেখেতসকলৰ দৃষ্টিভংগী কেনেকুৱা। আপোনালোকক উদ্ধাৰ কৰি আৰু কোকৰাঝাৰ ৰাইজে যদি দুটা সমষ্টিতো আমি জিকিম। জিকাৰ পিছত আপুনি কাক সমৰ্থন কৰিব, NDA কৰিব না ইণ্ডিয়া? আমি এতিয়ালৈকে কৈ আছো আপোনালোকক যে আমি না BJP পাৰ্ট না কংগ্ৰেছৰ পাৰ্ট, আমি মাজত অকলে নিজাববীয়াকৈ সিংগল হেণ্ডেডলি এই ইলেকশ্যনখন আমি যুঁজিছোঁ। জিকি যোৱাৰ পিছত ইয়াৰ ওপৰত আমাৰ পৰিস্থিতি ভৱিষ্যত চাই পেলাই আলোচনা হ'ব নেতৃবৃন্দৰ মাজত। আনুষ্ঠানিকভাৱে UDF ঘোষণা কৰা নাই যদিও আপোনালোক UDF ভিতৰে সহায় কৰাৰ কথা এই কথাবোৰ যিয়ে কয় এই কথাটো যিয়ে কয় এই আকৌ কয়। আপুনি সেই কথাটো সুধিছে যোৱাকালি আপুনি সেইবোৰ কথাটো কৈছিলে যে আপোনালোকে দিল্লীত কিয় যায়, BJPৰ লগত মিলিত হ'বৰ কাৰণে দিল্লীত গৈছে বুলিও কয়। দুটা কিবা দুমুখীয়া কথা সোধে, দুমুখীয়া কথা কয় বহুত মিডিয়াৰ মানুহবিলাকে। দিল্লীত গ'লে BJPৰ চামিল হৈছে বুলি কয়, গুৱাহাটীত গ'লে কংগ্ৰেছৰ লগত চামিল হৈছে বুলি কয়। কোনোবা দলৰ নেতাসকলে কৰ্মীসকলে আমাৰ দলত জইন কৰিলে মিটিঙত আহিলে AIUDF হৈছে বুলি কয়। এইটো কি কথা? আমি চবৰ লগত আছো। আমি কংগ্ৰেছত ভাল পাওঁ, BJPত ভাল পাওঁ, AIUDF ভাল পাওঁ, আমি CPM CPI AGP আম আদমি আমাৰ ৰাইজৰ দল চবকে আমি ভাল পাওঁ। আমি আৰু ইয়াৰ কাৰণে এপিল কৰি আছো, অনুৰোধ কৰি আছো চবে BTCৰ ভৱিষ্যতৰ কাৰণে চবে BJP AGP কংগ্ৰেছ AIUDF যিমান দল আছে BPF-ক সমৰ্থন কৰক। এইটো তেখেতৰ ব্যক্তিগত সিদ্ধান্তটো তেখেতে ৰাজনীতি অধিকাৰত সাব্যস্ত কৰিব বিচাৰিছে। BPF দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
আগন্তুক নিৰ্বাচনৰ কাৰণে মই হাগ্ৰামা মহিলাৰে আমাৰ সভাপতি আৰু সমূহ BTC-বাসী আৰু BPF-ৰ নেতৃবৃন্দসকলক মই ধন্যবাদ দিছোঁ। এইটো মোৰ প্ৰথম নহয় পৰ্বতজনৰ মই অলপ আগত বগৰীবাৰী এফালে মই মিটিং কৰি আহিছোঁ। ইয়াত প্ৰথমবাৰৰ কাৰণে প্ৰচাৰৰ কাৰণে মই আহিছোঁ। আহি পেলাই দেখা পালোঁ ইয়াৰ গাৰো, ৰাভা, আদিবাসী, মুছলিম, বড়ো, বঙালী, হিন্দীভাষী, নেপালী যিমানবোৰ জাতি গোষ্ঠী আছে সকলোৱে দলে বলে আহি পেলাই পাৰ্টিচিপেট কৰিছে আৰু সকলোৱে কৈছে এইবাৰ বেলেগ পাৰ্টি নাই। মুছলিম ভাইসকলেও কৈছে আমি 80% ভোট দিম, সান্থালী মানুহ আদিবাসী সকলেও কৈছে আমি ইমানেই দিম। সব জাতি গোষ্ঠী কৈছে বেলেগ দল নাই, খালি নাংগলৰ জিকাটো 100% নিশ্চিত। আৰু যে ইতিমধ্যে কিহে কৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে আচলতে UPPL ইলেকশ্যন খেলা নাই, তেখেতসকলে মানুহটো জোখৰ কাৰণে খাম্বা বৰদলৈ টিকিট দিছে, কাৰণ খাম্বা বৰদলৈ এটা পৰিষদীয় নিৰ্বাচন জিকিব নোৱাৰিলে 25টা পৰিষদ কেনেকৈ জিকিব বুলি কৈছে। মই এবাৰহে হাৰিছোঁ আৰু কেনেকৈ হাৰিছে সেইটো চব মানুহে জানে। BTC প্ৰশাসনৰ পৰা আৰম্ভ কৰি আমাৰ ওপৰত যেনেকৈ অত্যাচাৰ কৰি পেলাই ৰেগিং কৰি পেলাই আমাৰ ভোটাৰসকলক ভোট চেণ্টাৰৰ পৰা মাৰি পিটি খেদি পেলাই সিহঁতে কেনেকৈ ৰেগিং কৰি পেলাই জিকিছে এই ইতিহাসটো আমাৰ কৰ্মীসকলৰ মনত আছে। ইয়াৰ কাৰণে আগন্তুক নিৰ্বাচনৰ ইয়াত প্ৰত্যুত্তৰ দিব। তেখেতসকলে যিসকলে কৈছে মোক হাৰা মানুহ বুলি কৈছে তেখেতসকলে 9 বাৰ হাৰিছে, 9 বাৰ। UPPL, PCDR, ডাবল পি নামটো আপোনালোকৰ নিশ্চয় মনত আছে। 9 বাৰ হাৰিছে ইলেকশ্যনত। 9 বাৰ হাৰা মানুহবিলাকে আমাক তেনেকুৱা কোৱাৰ কোনো অধিকাৰ নাই। এই মৰেল কাৰেজ ক'ত পালে? আৰু দেখা যায় যে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে আপোনালোকে যদি বৰপেটাত টিকিট দিছিল BPF-এ, তেতিয়া কৈছে তেখেতলোকে 14টাতে দিয়ক, কিন্তু এইবাৰে লাষ্ট ইলেকশ্যন নাঙলত আৰু কোনো ইলেকশ্যন খেলিব নাহে বুলি আপোনালোকক এক প্ৰকাৰ ইটিকিং কৰিছে। কিয় ৰিগিং কৰি কিয় জেলাছ হ'ল? আমাৰ BPF-ৰ নিচিনা UPPL নহয়। BPF-ত বৃহৎ এটা দৃষ্টিভংগী লৈ পেলাই আমি ৰাজনীতিত সোমাইছোঁ। অসমবাসীৰ লগত আলোচনা কৰি পেলাই আগন্তুক আমাৰ দেশৰ ভৱিষ্যত কি হ'ব লাগে সেইটো চিন্তা কৰি পেলাইহে বৰপেটা আৰু শোণিতপুৰৰ এটা দৃষ্টিভংগী লৈ পেলাই আমি ৰাজনীতিত সোমাইছোঁ। অসমবাসীৰ লগত আলোচনা কৰি পেলাই আগন্তুক আমাৰ দেশৰ ভৱিষ্যত কি হ'ব, অসমবাসীৰ লগত আলোচনা কৰি পেলাই আগন্তুক আমাৰ দেশৰ ভৱিষ্যত কি হ'ব লাগে সেইটো চিন্তা কৰি পেলাইহে বৰপেটা আৰু শোণিতপুৰৰ কেণ্ডিডেটছক দিয়া হৈছে। গতিকে আগন্তুক দিনত আপোনালোকে দেখিব UPPL-ৰ নেতাসকলে উপলব্ধি কৰিব যে BPF দল কিমান মানে বৃহৎ এটা উদ্দেশ্য লৈ পেলাই দল গঠন কৰিছে আৰু তেখেতসকলৰ দৃষ্টিভংগী কেনেকুৱা। আপোনালোকক ওদালগুৰি আৰু কোকৰাঝাৰ ৰাইজে যদি দুটা সমষ্টিতো আমি জিকিম। জিকাৰ পিছত আপুনি কাক সমৰ্থন কৰিব, NDA কৰিব না ইণ্ডিয়া? আমি এতিয়ালৈকে কৈ আছো আপোনালোকক যে আমি না BJP পাৰ্ট না কংগ্ৰেছৰ পাৰ্ট, আমি মাজত অকলে নিজাববীয়াকৈ ছিংগল হেণ্ডেডলি এই ইলেকশ্যনখন আমি যুঁজিছোঁ। জিকি যোৱাৰ পিছত ইয়াৰ ওপৰত আমাৰ পৰিস্থিতি ভৱিষ্যত চাই পেলাই আলোচনা হ'ব নেতৃবৃন্দৰ মাজত। আনুষ্ঠানিকভাৱে UDF ঘোষণা কৰা নাই যদিও আপোনালোক কিন্তু UDF ভিতৰে সহায় কৰাৰ কথা এই কথাবোৰ যিয়ে কয়, এই কথাটো যিয়ে কয় এই আকৌ কয়। আপুনি সেই কথাটো সুধিছে যোৱাকালি আপুনি সেইবোৰ কথাটো কৈছিলে যে আপোনালোকে দিল্লীত কিয় যায়, BJPৰ লগত মিলিত হ'বৰ কাৰণে দিল্লীত গৈছে বুলিও কয়। দুটা কিবা দুমুখীয়া কথা সুধে, দুমুখীয়া কথা কয় বহুত মিডিয়াৰ মানুহবিলাকে। দিল্লীত গ'লে BJPৰ চামিল হৈছে বুলি কয়, গুৱাহাটীত গ'লে কংগ্ৰেছৰ লগত চামিল হৈছে বুলি কয়। কোনোবা দলৰ নেতাসকলে কৰ্মীসকলে আমাৰ দলত জইন কৰিলে মিটিঙত আহিলে এয়া UDF হৈছে বুলি কয়। এইটো কি কথা? আমি চবৰ লগত আছো। আমি কংগ্ৰেছত ভাল পাওঁ, BJPত ভাল পাওঁ, UDF ভাল পাওঁ, আমি CPM, CPI, AGP, আম আদমি, আমাৰ ৰাইজৰ দল চবকে আমি ভাল পাওঁ। আমি আৰু ইয়াৰ কাৰণে এপিল কৰি আছো, অনুৰোধ কৰি আছো চবে BTCৰ ভৱিষ্যতৰ কাৰণে চবে BJP, AGP, কংগ্ৰেছ, UDF যিমান দল আছে BPF-ক সমৰ্থন কৰক। এইটো তেখেতৰ ব্যক্তিগত সিদ্ধান্তটো তেখেতে ৰাজনীতি অধিকাৰত সাব্যস্ত কৰিব বিচাৰে।